নমস্কাৰ স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক আৰু আজি SCERT D.El.Edৰ ৰিজাল্টসমূহ ঘোষণা কৰিছে। আপোনালোকে ৰিজাল্টসমূহ বহুতেই হয়তো চাইছে, কিন্তু কিছু সংখ্যকে চাব পৰা নাই, ছাৰ্ভাৰ ডাউন আছিল। সেইবাবে ৰিজাল্টসমূহ অলপ প্ৰথমতে দিছিল যদিও তাৰপিছত অলপ লেট হ'ল। আকৌ এতিয়া PDF সমূহ আপলোড কৰিলে আৰু আপোনালোকৰ ফলাফলটো যদিহে চোৱা নাই তেতিয়াহ'লে কেনেদৰে চাব আৰু এডমিশ্যন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব, কাউন্সিলিং কেতিয়া হ'ব, কিমান টকা লাগিব, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাব। যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। পোনপ্ৰথমতে আপোনালোকে www.scrt.assam নামৰ ৱেবছাইটটোত যাব ৰিজাল্ট চাবলৈ, আৰু তাতে আপোনালোকৰ যিটো D.El.Edৰ প্ৰি এণ্ট্ৰি টেষ্ট তাৰ বাবে ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে অলপ তললৈ আহিব। তললৈ আহি দেখিব আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্টৰ লিংকসমূহ এক্টিভ হৈ আছে। ইয়াতে আপোনাৰ প্ৰথম দেখিছে এইটো বৰপেটা, বঙাইগাঁও, কাছাৰ, এনেদৰে ঠিকে আপোনালোকে গোটেই আমাৰ অসমৰ জিলাকেইখনৰ টোটেল আপোনালোকক মই দেখাই দিছোঁ 24টা দিছে। 24খন ডিষ্ট্ৰিক্টৰ আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। যিহেতু য'ত আপোনালোকে পৰীক্ষা চেণ্টাৰ আছিল সেইখিনি ৰিজাল্টসমূহ দিছে। আপোনালোকে ধৰক এতিয়া গোলাঘাটৰ চাব ৰিজাল্ট, তেনেহ'লে ইয়াতে ডাউনলোড লিংকত ক্লিক কৰিব। ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ যিখন ৰিজাল্ট শ্বীট সেইটো PDF আকাৰত ওলাই যাব, আৰু যিমানখিনি আপোনালোকৰ পৰীক্ষাত এটেণ্ড কৰিছিল বা পৰীক্ষাটো দিছিল আপোনালোকৰ সকলোৰে ৰিজাল্টসমূহ ইয়াতে শ্ব' কৰিব। চাওক, ইয়াতে দেখিছে আপোনালোকে পোনপ্ৰথমতে 1তে আছে দেখিছে সংগীতা গগৈয়ে পাইছে। ফাদাৰ নেমটো দিয়া আছে, ডেট অফ বাৰ্থ দিয়া আছে, লগতে আপোনাৰ যিটো এক্সাম তেখেতে দিছিলে ভেনিউটো দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল দেৰগাঁৱৰ পৰা, আৰু পেট মাৰ্কছ পাইছে PNT টেষ্টৰ 68। তেওঁৱেই হায়েষ্ট পাইছে। আৰু যিমানখিনিয়ে পৰীক্ষা দিছিল বা পৰীক্ষাত উপস্থিত আছিল সকলোৰে ৰিজাল্টসমূহ ইয়াতে ঘোষণা কৰি দিছে। চাওক, মই তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকক দেখাই আছোঁ। 18টা পেজৰ ৰিজাল্ট দিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ। ইয়াতে 1060জনে টোটেল দিছিল, আৰু একেবাৰে লোৱেষ্টজন আপোনালোকে চাওক সঞ্জীৱ পেচুং, তেখেতে 0 নম্বৰ পাইছে। তেখেতে চাগে কি ক'ব আৰু উপায় নাই, তেখেতে 0 নম্বৰ পাইছে। আৰু ইয়াৰ পাছতে আপোনালোকে কি কৰিব লাগিব, কাউন্সিলিং কেতিয়া হ'ব, সকলোখিনি কথা জনাই আছোঁ। আপোনালোকে এনেদৰে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ৰিজাল্টসমূহ চাব পাৰে। তাৰপিছতে আপোনালোকৰ ৰিভাইজ এডমিশ্যন চিডিউলত ক্লিক কৰিব। তাতে আপোনালোকে বস্তুখিনি গোটেইখিনি পাই যাব, আৰু কেতিয়া কি হ'ব আপোনালোকে পাছ কৰাখিনিৰ কেতিয়া আপোনালোকে যাব লাগিব বা কি কৰিব লাগিব। ইয়াতে লিখা আছে দেখিছে ডাউনলোড এডমিটবিলাক। ইয়াতে ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট আৰু ৰিজাল্টৰ ডেটটো ঘোষণা হৈ গ'ল, ৰিজাল্ট হৈ গ'ল। তাৰপিছতে হ'ব আপোনাৰ অনলাইন কাউন্সিলিং হ'ব, দেখিছে নহয়। কাউন্সিলিং হ'ব আপোনাৰ 25/9/2023 তাৰিখৰ পৰা 30/9/2023 তাৰিখলৈকে। তাৰপিছতে ডিক্লাৰেশ্যন অফ ডিষ্ট্ৰিক্ট ৱাইজ অভাৰঅল এণ্ড কেটেগৰী ৱাইজ ৰেংকসমূহ দিব 3 তাৰিখে। তাৰপিছতে ৰিজাল্টটো এলটমেণ্ট হিচাপত ইনষ্টিটিউটত আপোনাৰ ৰাউণ্ড 1ৰ ৰিজাল্টসমূহ দিব। আপোনালোকে যিখিনি পাব সেইখিনি এডমিশ্যন ল'ব পাৰিব। তাৰপিছতে আপোনাৰ ফিজিকেলি আপোনালোক যাব লাগিব, তাতে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছতে আপোনাৰ অনলাইন ছাবমিশ্যন অফ এডমিশ্যন, এইটো অনলাইন ছাবমিশ্যন কৰিব লাগিব। ভেকেণ্টৰ ওপৰত আপোনালোকৰ ডাইৰেক্টৰ অফ SCERT, আৰু ইয়াৰে 9/10/2023 তাৰিখে দিছে 5 বজালৈকে সন্ধিয়া। ঠিক তেনেদৰে আপোনালোকৰ এলটমেণ্ট ৰাউণ্ড 2 আৰু 3 তেনেদৰে আহি থাকিব। আপোনালোকে গৈ তেনেদৰে যাৰ নাম আহে এডমিশ্যন গৈ ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। এনেধৰণৰ আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।